हेलो फ्रेंड्स আপোনাক সকলোকে ৰবিন ইনফৰমেশ্যনলৈ স্বাগতম জনাইছো। বৰ্তমান নিউজটো হয়তো সকলোৱে গম পায় যে ভাৰত আৰু চীন সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে, য'ত নেকি ভাৰতীয় সেনা আৰু চীন সেনাৰ মাজত জাষ্ট মানে গুলিয়াগুলি হৈছিল দুদিনমান আগতে। তো য'ত নেকি ভাৰতীয় সেনা 20 জন শ্বহীদ হ'ব লগা হ'ল। ভাৰতীয় সেনা তাৰ যোগ্য প্ৰত্যুত্তৰ দি দিছে, কিন্তু এতিয়া কথা হ'ল যে বাহিৰা দেশে আমাৰ ভাৰতীয় সেনা বাহিনীক হত্যা কৰাটো আমাৰ ভাৰতবাসী হিচাপে খুবেই এটা বেদনাদায়ক। এতিয়া ভাৰতবৰ্ষৰ বসবাস কৰা আমি ভাৰতীয় হিচাপে আমাৰ কিছু দায়িত্ব থাকে যে আমি আমাৰ বাহিৰা দেশৰ শত্ৰুক কিদৰে যোগ্য প্ৰত্যুত্তৰ দিব পাৰোঁ। কিন্তু যেহেতু আমি ভাল ফেচিলিটি বা ভাল ট্ৰেইনিং নোহোৱাৰ ফলত যেহেতু আমি চলজাৰ হিচাপে যাব নোৱাৰিলোঁ, কিন্তু আমি ঘৰত বহি থাকিও কিছু আমাৰ সেনাবাহিনীটো তাত আছেই, সীমান্তত সেনাবাহিনীয়ে সদায় ডিউটি পালন কৰি আছে, নিজৰ নিজৰ কৰ্তব্য পালন কৰিছে, কিন্তু আমি ঘৰত বহি থাকিও আমি আমাৰ ডিউটি আমি বাহিৰা দেশৰ শত্ৰুক কিছু পৰিমাণে হ'লেও সিহঁতক দমন কৰিব পাৰোঁ। যেনেকৈ বাহিৰা যিটো দেশ আমাৰ শত্ৰু দেশ চীন আমাৰ ভাৰতীয় সেনাক হত্যা কৰিছে, আমাৰ ভাৰতীয় সুৰক্ষা বাহিনীক হত্যা কৰিছে, তো আমি ঘৰত বহি থাকি ইয়াৰ প্ৰত্যুত্তৰ দিব পাৰোঁ। কেনেকৈ? যেনে আমি চীনা সামগ্ৰী বৰ্জন কৰিব লাগে, চীনৰ পৰা নিৰ্মিত যিকোনো প্ৰডাক্ট আমি ক্ৰয় কৰিব নালাগে। আৰু বিশেষকৈ সকলোৰে হাতত স্মাৰ্টফোন আছে, স্মাৰ্টফোনত চাইনিজ এপ বহুত আছে, য'ত ফাউণ্ডাৰ চাইনিজ হয়, চীনৰ লোক হয়, য'ত নেকি চীনে বহু কোটি কোটি টকা সিহঁতৰ লাভ হৈ আছে আমাৰ ভাৰতৰ পৰা। তো আমি সকলোৱে আমাৰ স্মাৰ্টফোনৰ পৰা চাইনিজ এপ বিশেষকৈ টিকটক, ইউচি ব্ৰাউজাৰ, বিউটি প্লাছ, জেণ্ডাৰ এনেকুৱা বহুত এপ আছে। তো এইবিলাক এপ ৰিমুভ কৰিব লাগে, আনইনষ্টল কৰি দিব লাগে। আৰু যিসকলে আজিলৈকে এইবোৰ ব্যৱহাৰ কৰা নাই, খুবেই নিশ্চয় কম সংখ্যক হ'ব ব্যৱহাৰ কৰা নাই, প্ৰায় সকলোৱে ব্যৱহাৰ কৰিছে। তো যিসকলৰ মোবাইলত এতিয়াও এনেকুৱা ধৰণৰ এপ আছে চাইনিজ এপ, সিহঁতে অতি সোনকালে ডিলিট কৰি দিব লাগে। এইটো ভাৰতীয় হিচাপে এটা কৰ্তব্য, কাৰণ আমাৰ পৰা চীনে এনেকৈ বহু টকা লাভৱান হৈ আছে। প্লাছ এইবোৰ এপ যেতিয়া নেকি আমি মোবাইলত ইনষ্টল কৰোঁ, তেতিয়া আমাৰ পৰা কিছুমান পাৰ্মিশ্যন লয় যে কেমেৰা, ফোন, কণ্টেক্ট এনেকুৱা পাৰ্মিশ্যন লাগে, আৰু তাত আমি এলাউ কৰিব লাগে। আৰু এলাউ নকৰে সেই বস্তু এপ অ'পেন নহয়। তো এলাউ কৰি দিয়াৰ লগে লগে এনেকুৱা আমাৰ তথ্য পাতিসমূহ মোবাইলৰ যিবোৰ নেকি তথ্য পাতি আছে সেইবোৰ অট'মেটিকেলি সেইটো এপত গুচি যায়। পাৰ্মিশ্যন এলাউ কৰি দিয়াৰ লগে লগে সেইবোৰ এপত পাই যায়, যিটো নেকি আমাৰ কাৰণে খুবেই ডেঞ্জাৰ হয়। তো দুটা ৰিজন, এপ ৰিমুভ কৰাৰ ৰিজন দুটা। এটা হ'ল আমি আমাৰ মানে প্ৰাইভেচিবিলাক এই এপৰ জৰিয়তে এইসকল ব্যক্তিয়ে আমাৰ বাহিৰা দেশৰ শত্ৰু দেশৰ ফাউণ্ডাৰসকলে যিবোৰ এপৰ ফাউণ্ডাৰ সিহঁতে পাই আছে, য'ত নেকি সিহঁতে বহুত সেইবোৰ আমাৰ প্ৰাইভেচিবিলাক লৈ ত'ত নেকি বহুত কিবা কিবি কৰিব পাৰে। প্লাছ আমাৰ শত্ৰু দেশে আমাৰ ভাৰতীয় সেনাক হত্যা কৰিছে, ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ আমি এইবোৰ এপ ব্যৱহাৰ কৰিব নালাগে। এনেকুৱা বহুত ধৰণৰ এপ আছে, যিসকলে নাজানে কি এপ, মই এপবিলাকৰ নামবিলাক কৈ আছোঁ। যদি আপোনালোকৰ মোবাইলত এনেকুৱা এপ আছে, তো সকলোৱে এইবোৰ এপ আনইনষ্টল কৰিব লাগে এজন ভাৰতীয় হিচাপে। যদি আপোনাৰ হৃদয়ত ভাৰতীয় বুলি গৌৰৱবোধ কৰে আপুনি, তেতিয়াহ'লে আপুনি অতি সোনকালে এইবোৰ এপ ৰিমুভ কৰি দিয়ক মোবাইলৰ পৰা। মই এপবিলাকৰ নাম কৈ আছোঁ: টিকটক, জুম, বোল্ড হাইট, ভিগো ভিডিঅ', ভিগো লাইভ, উইবো, উইচাট, শ্বেয়াৰ ইট, ইউচি নিউজ, ইউচি ব্ৰাউজাৰ, বিউটি প্লাছ, জেণ্ডাৰ, ক্লাব ফেক্টৰী, হেলো, লাইক, কোৱাই, ৰমি, শ্বাইন, নিউজ ডক, ফটো ৱণ্ডাৰ, আপোজ ব্ৰাউজাৰ, ভিভা ভিডিঅ', পাৰফেক্ট ক্ৰপ, CM ব্ৰাউজাৰ, ভাইৰাছ ক্লিনাৰ, MI কমিউনিটি, DU ৰেকৰ্ডাৰ, UCam মেকআপ, MI ষ্ট'ৰ, 360 চিকিউৰিটি, DU বেটাৰী ছেভাৰ, DU ব্ৰাউজাৰ, DU ক্লিনাৰ, DU প্ৰাইভেচি, ক্লিন মাষ্টাৰ, কেচ ক্লিনাৰ, DU এপছ ষ্টুডিঅ', বাইডু ট্ৰেন্সলেট, বাইডু মেপ, ৱণ্ডাৰ কেমেৰা, ES ফাইল এক্সপ্লৰাৰ,
QQ ইন্টারন্যাশনাল, QQ লাঞ্চার, QQ সিকিউরিটি সেন্টার, QQ প্লেয়ার, QQ মিউজিক, QQ মেল, QQ নিউজ ফিড, উইসাইন, সেলফি সিটি, ক্লাশ অফ কিংস, মেইল মাস্টার, MI ভিডিঅ' কল, Xiaomi, প্যাৰেল স্পেচ, জেণ্ডাৰ। তো এনেকুৱা চাইনিজ এপবিলাক অতি সোনকালে ৰিমুভ কৰিব লাগে, য'ত নেকি আমাৰ ঘৰৰ বহি থাকি আমি চীনক ইয়াৰ আমি দেশৰ হকে মাত মাতিও মানে দেশৰ হকে কিবা এটা কৰা বুলি অনুভৱ হ'ব আৰু নিজকে গৌৰৱবোধ কৰিব পাৰিম। যদি চাইনিজ বাহিৰা বস্তু মানে চাইনিজ বস্তু একচুৱেলি ব্যৱহাৰ কৰাত আপুনি 100% সতৰ্ক হওক যে চাইনিজ বস্তু আপুনি ব্যৱহাৰ নকৰিব। চাইনিজ এপ পৰাপক্ষত য'ত নেকি স্বদেশী বস্তু আছে, ইয়াৰ অল্টাৰনেটিভ বস্তু বহুত আছে। আপুনি যিবোৰ এপ মই ইয়াতে নামবিলাক ক'লোঁ, তো এইবিলাকৰ অল্টাৰনেটিভ বহুত বস্তু আছে, তো এইবিলাক ইউজ কৰক জাষ্ট মাত্ৰ চাইনিজ এপৰ বাহিৰে। কাৰণ এটা ইণ্টাৰভিউত টিকটকৰ ফাউণ্ডাৰ জাহাং ইয়মিং তেওঁ কৈছিল যে টিকটকটো তেওঁ বনোৱাৰ এটাই মটিভ যে যিবোৰ মানুহৰ মানে মেণ্টেলি আনষ্টেবল আৰু ফ্ৰী সদায় থাকে, তো তেনেকুৱা মানুহৰ কাৰণে টিকটক বনাইছে। আৰু দুখৰ বিষয় এনেকুৱা যে টিকটক প্লে ষ্ট'ৰৰ পৰা 1.5 বিলিয়ন মানুহে ডাউনলোড কৰিছে, য'ত ভাৰতীয় সংখ্যা 495.2 মিলিয়ন ভাৰতীয় মানুহে ডাউনলোড কৰিছে, প্ৰায় 50 কোটি মানুহে। য'ত দেখি ভাৰতবৰ্ষৰ জনসংখ্যাই 135 crore, তাত 50 crore মানুহেই টিকটক ডাউনলোড কৰিছে। তাৰমানে কি এইবোৰ মানুহ মেণ্টেলি আনষ্টেবল আৰু ফ্ৰী? এইটো খুবেই এটা মানে দুখ লগা কথা। আমি হাঁহিয়াৰ পাত্ৰ হৈ গ'লোঁ। তো সকলোলৈ এটাই অনুৰোধ যে এনেকুৱা বাহিৰা শত্ৰু দেশৰ যিকোনো প্ৰডাক্ট, যিকোনো মোবাইলৰ এপছ ব্যৱহাৰ নকৰিব পৰাপক্ষত। এইবোৰ আৰু অল্টাৰনেটিভ বহুত এপ আছে, এইবোৰ ডাউনলোড কৰি লওক। আপুনি গুগলত চাৰ্চ কৰিব পাৰে যে ফাইল ট্ৰেন্সফাৰ কি আছে, জেণ্ডাৰৰ বাহিৰে আৰু বহুত কিবা আছে, চাৰ্চ কৰক। শ্বৰ্ট ভিডিঅ' বনোৱাৰ কাৰণে টিকটক অকলে নহয়তো, আৰু আছে, সেইবোৰ ডাউনলোড কৰক। আমি ঘৰত বহিও আমি আমাৰ সেনা বাহিনীক সহযোগ কৰিব পাৰোঁ। এইদৰে সেনা বাহিনীয়ে দিনে ৰাতি আমাৰ কাৰণে কষ্ট কৰি আছে। তেওঁলোকে নিজৰ ঘৰ বাৰী এৰি আমাৰ কাৰণে তেওঁলোকে দেশৰ কাৰণে প্ৰাণ দিব লগা হৈছে, আৰু আমি ঘৰত সুৰক্ষিত আছোঁ আমাৰ সেনাৰ কাৰণে। তো সেনাৰ সৈতে সহযোগ কৰিবলৈ আমাৰ শত্ৰু দেশৰ যিকোনো বস্তু ব্যৱহাৰ কৰিব নিজেও কৰিব নালাগে আৰু আনকো কৰিব দিব নালাগে। ধন্যবাদ।